পাই গ'লোহি ৰেলৱে ষ্টেচন লাহোৱাল। এতিয়া লাহোৱালৰ পৰা আমি যাম মাৰ্ঘেৰিটা, লিডু মাৰ্ঘেৰিটা ট্ৰেইনত আমি যাম। এয়া মোৰ লগত আহি আছে এজনী কণমানিজনী, দেখুৱাই দিয়া, হাই কৈ দিয়া। আমি আহিছোঁ এতিয়া মাৰ্ঘেৰিটালৈ। মাৰ্ঘেৰিটা এই যাব এনায়েকৰ ঘৰলৈ। আমি এতিয়া অলপ বহি লওঁ, ইয়াতে সময় যথেষ্ট আছে, ট্ৰেইনখন আহিব। টিকেট কাটি মেলি ল'লোঁ, আজৰি হ'লোঁ, অলপ বহোঁ। এইফালে ইয়াতে বহিব লাগিব, কিছু সময় এনেকৈ বহি ইয়াতে অপেক্ষা কৰিম, ট্ৰেইনখন আহিব, আমি উঠিম আৰু। ট্ৰেইনৰ বাবে অপেক্ষা কৰিছোঁ এইটো ছিটতে। এনেদৰে ইয়াতে এইখন চকী কৰ্তৃপক্ষৰ ফালৰ পৰা এইখন ৰাখি থোৱা আছে। ইয়াতে এনেদৰে ষ্টেচনত বহিবৰ বাবে যাত্ৰীসকলে ইয়াতে আমি অলপ সময় জিৰাইছোঁ। ট্ৰেইনখন আহিব আৰু আমি যাম। কৈ দিয়া তুমি ক'ত যাম এতিয়া? আমি মাৰ্ঘেৰিটা যাম। এনেকৈ কৈ দিয়া, আমি মাৰ্ঘেৰিটা যাম। আমি এতিয়া অলপ বহিছোঁ, বহুত দিনৰ মূৰত আমি ট্ৰেইনত উঠিম, ট্ৰেইনত উঠাৰ মজা ল'ম, হয় নাই? আৰু আমাৰ কণমানিজনীয়ে কেতিয়াও ট্ৰেইনত উঠি পোৱা নাই। খনিকৰ পাৰ্কলৈ যাওঁতে তাতে যিখন ট্ৰেইন থাকে সেইখনত উঠিবৰ কাৰণে যথেষ্ট আমনি কৰিছিলে, কান্দিছিলে, কিন্তু উঠিবলৈ নাপালে। আজি জীৱনত তাই প্ৰথম উঠিব, এনায়েকৰ ঘৰলৈ আহিছে আৰু এতিয়া এই ট্ৰেইনত উঠি তাই প্ৰথম যাত্ৰা হ'ব। মই অৱশ্যে ট্ৰেইনত উঠি পাইছোঁ, কিন্তু এই কৰোণা কালৰ পিছত আজি এয়া প্ৰথম হ'ব। আজিলৈকে কিন্তু সেই প্ৰায় 2 বছৰ ধৰি ট্ৰেইনত উঠা নাই। এতিয়া আজি বহু দিনৰ মূৰত ট্ৰেইনেৰে আমি যাত্ৰা কৰিম মাৰ্ঘেৰিটালৈ। ভাল লাগিছে, এতিয়া আমি পাৰ কৰিছোঁ খুব ফূৰ্তি। মই খাবলৈ দিয়া নাই, ট্ৰেইনত যাওঁতে খাই দিলে ডিঙি শুকাব, পানীৰ প্ৰয়োজন হ'ব, হাতো লেতেৰা হৈ থাকে, ভালকৈ ধুব নোৱাৰে, গতিকে মই খাবলৈ দিয়া নাই। কিন্তু পৰাপক্ষত কণমানিহঁতক খাবলৈ নিদিয়াটোৱে ভাল। পেকেটটো তাই যিহেতু কিনিব খুজিলে, গতিকে মই কিনি দিলোঁ। ঘৰত খাবলৈ বুলি কৈছে, এয়া লৈ দিছোঁ, লৈ লৈছে আৰু ঘৰত খাবগৈ। এইজনী এনায়েকৰ ঘৰত খাবগৈ বোলে। এইটো তাইক মই কৈছোঁ যে ট্ৰেইনত যাওঁতে খাব নালাগে, গতিকে তাইও নাই খোৱা, ধুনীয়াকৈ কথা শুনিছে আৰু একদম বহি গৈ আছে। খাই ল'লোঁ কঁঠাল, বতৰৰ ফল। আহি এতিয়া আহাৰ মাহত কঁঠালৰ সোৱাদ ল'লোঁ। এয়া এতিয়া গুটিকেইটাহে আপোনালোকক দেখুৱাইছোঁ, আৰু একো বাকী নাই। এই ফুটাটো অকণমান বাকী আছেগৈ আৰু। লাল চাহ, কঁঠাল, সন্ধিয়া এতিয়া লাল চাহ কঁঠাল খাই লৈছোঁ, অলপ পিছতে খাম ভাত। ঘৰত সজাই থোৱা আছে এইখন শৰাইৰ ঢাকনি, এইখন মই নিজে গুঠিছিলোঁ। এইখন এতিয়া ইয়াখনো ময়ে গুঠিছিলোঁ। ইয়াত এনেদৰে এখন ৰাখি থৈছে। এইবাৰ মই আপোনালোকক দেখুৱাব খুজিছোঁ মই যাৰ কাৰণে ঘৰখনলৈ ঢপলিয়াই আহিছোঁ, তেখেতক আমাৰ মাজৰ পৰা গুচি গৈছিলে 4 জুলাইত। গতিকে এতিয়া মই ঢপলিয়াই আহিছোঁ ইয়াৰ বাবেই, এগছি চাকি অন্তত মই মৃত্যু দিৱসৰ দিনা যাতে জ্বলাবহি পাৰোঁ। সপোনত প্ৰায়ে দেখি থাকোঁ, সপোনত আমি প্ৰায়ে লগ হওঁ। এইজনা আছিলে আমাৰ পৰিয়ালৰ আৰু গুচি গ'ল আমাৰ মাজৰ পৰা। শিল্পী সত্তাটোক আমি জীয়াই ৰাখিব লাগিব, মোক সপোনত দেখাই থাকে, আৰু এতিয়া মই ইয়াৰ কিছু কৰ্মৰাজি আছে আপোনালোকলৈ আগবঢ়াই আছোঁ। এইটো হৈছে এইটো এটা টকা, আৰু এইটো এটা সি নিজ হাতেৰে এইবোৰ তৈয়াৰ কৰিছিলে, খুব আগ্ৰহী হৈছিলে। আৰু এতিয়া এইটো দেখাইছোঁ, এইটো ঢোলটো, এইটো তাৰ ঢোলটো, আৰু পেঁপাটো এইটো দেখিছে, পেঁপাটো খুব ধুনীয়াকৈ বজাইছিলে। সদায় ৰাতিপুৱা ডিউটিলৈ ওলাই যায় আৰু সন্ধিয়া আহি সোমাই পেঁপাটো বজাইহি, আৰু ওলাই যোৱাৰ আগতো পেঁপাটো বজাইছিলে। আৰু এইবিলাক দীঘল দীঘল এইবোৰ টকা, এইবিলাক নিৰ্মীয়মান অৱস্থাত থকা আধৰুৱা হৈ থাকি গ'ল। এইটো টকা, এইফালে আছে এইখন টকাৰ এইখন, আৰু বিন তেনেকৈ আধৰুৱা বহুত থাকিলে। তাৰ অফিচত কাৰ্যালয়টো বহুত গগনা, এটা ডাঙৰ বাল্টিত বাঁহৰ বহুত টুকুৰা আছিলে, যিটো 2খন হাতেৰে গবা মাৰি ধৰিব নোৱাৰা এটা বাল্টিৰ ভিতৰত ভৰাই ৰাখিছিলে। সেইবিলাক সি অফিচত থাকোঁতে বনাইছিলে। এইবোৰ গগনাবোৰ মই আপোনালোকক দেখুৱাই আছোঁ। এইখিনি হৈছে গগনাখিনি। এইখিনি বহুত গগনা বনাইছিলে, খুব ধুনীয়া ধুনীয়া গগনা বনাইছিলে। সি প্ৰতিটো মুহূৰ্ততে ঘৰৰ ঢেঁকীশালখনত সন্ধিয়া বহি আছিলে ডিউটিৰ পৰা আহি, আৰু তাতে এইবিলাক বনাই আছিলে বহু ৰাতিলৈকে। এনেদৰে বনাই থাকোঁতেই তাক হয়তো কেতিয়াবা এন'ফিলিছ মহে কামুৰিলে, আৰু এনেকৈ ফ্লাইটিছত ভুগি সি আমাৰ মাজৰ পৰা গুচি গ'ল।
এইটো এটা পেপা বহুত কিবা কিবি এইখিনি কৈছোঁ এইটো হৈছে টোকাৰীখন দেখুৱাবলৈ অলপ অসুবিধা হৈছে টোকাৰী টকা বিন এই বস্তুখিনি আপোনালোকক দেখাইছোঁ আৰু এইফালেও এইবোৰ টকা এইটো বাঁহী যথেষ্ট এটা ডাঙৰ বাঁহী এইকেইটা টকা আৰু এইটো এটা যথেষ্ট ডাঙৰ টকা কি নাম হয় মই ভালদৰে নাজানিম এনেকুৱা দুটা টকা আছে এইটো এটা আৰু ভিতৰলৈ এটা বস্তুখিনি ইয়াত খুব ধুনীয়াকৈ ৰাখি থৈছে কিন্তু মই উলিয়াবলৈ মন যোৱা নাই এতিয়া আপোনালোকক এনেকুৱাকৈ দেখুৱাইছোঁ তাৰ মৃত্যু তিথিৰ সময়ত সি নিৰ্মাণ কৰি যোৱা এইবোৰ সামগ্ৰীবোৰ দেখুৱাই আছোঁ আপোনালোকক এইবোৰ তাৰ মৃত্যু তিথিৰ সময়ত শ্ৰদ্ধাঞ্জলি লোকবাদ্য শিল্পী অভিযান গগৈ আহিছোঁ আৰু এটা বজাৰতে বজাৰ কি ল'ব পাৰোঁ চাওঁ আৰু এতিয়া ইয়াতে সোমাইছোঁ এখন জুৱেলাৰী আৰু ইয়াত ভাবিছোঁ চেইন কেইডালমান বিচাৰোঁ পাথৰ লৈ আহিছোঁ ভান্তে পাথৰ আৰু এই চেইনডালতে ভাবিছোঁ পাথৰটো লগাই কণমানিজনীক কৰিছোঁ ছোৱালীজনীৰ বাবে যথেষ্ট অধিক হ'লেও অলপ কটোৱাই দিব লাগিব আৰু ইয়াতে ভান্তে পাথৰটো লগাবৰ কাৰণে এতিয়া লকেটটো বনোৱাই লওঁ এইটো পাথৰটো এই পাথৰটো চেইনডালত লগাব আমি গাঁৱে ভাবিছোঁ অলপ পাৰখন একদম খুব ধুনীয়াকৈ ঠিক কৰি ৰাখিছে এতিয়া ৰুবৰ বাবে একদম পথাৰ বোকা হৈ আছে চাফা হৈ আছে ৰুব পৰা হৈ আছে পকি আছে এইজোপা হৈছে আমাৰ ঘৰৰ আম দেই মোৰ মাৰ ঘৰত একদম ধুনীয়াকৈ লাগি আছে পূৰা আকাশৰ সৈতে আমাৰ লমালমে লাগি আছে এইবোৰ লেটেকু আৰু এইজোপা কি হয় জামুক নেকি এইজোপা লিচু লাগিছিলে নেকি এইজোপা লিচু লাগিছিলে খাবলৈ নাপালোঁ খাই শেষ কৰিলে মোৰ অহা অলপ দেৰি হৈ গ'ল এইটো হৈছে গোহালিটো ইয়াত গাই গৰু আছে দুজনী গাখীৰ দিয়ে আৰু কাজি নেমু এইবোৰ চব কাজি নেমু হয় এইবোৰ কাজি নেমু আৰু বহুত আছে কাজি নেমুৰ গছ আগফালে আছে দেখোন এইজোপাও হৈছে ভীমকল প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু কঁঠালখন একেবাৰে শেষ পৰ্যায়লৈ আহিছে এফালে ইয়াত ডঙৰ জৰি বান্ধিছে প্ৰথমে এনেকৈ তুলুঠাত বান্ধে সূতাটো থকাৰ অৱস্থাতে এফালে তিনিটা বান্ধিছে আৰু কিছু সময়ৰ পিছতে এইখিনি সূতাখিনি সিফালে গৈ থাকিব আৰু ডঙৰ জৰি অলপ বেলেগ পদ্ধতিৰে বান্ধিব কিন্তু এতিয়া আপোনালোকক সেইখিনি মই দেখুৱাবলৈ সক্ষম নহ'ম যিহেতু তাঁতখন ব'বলৈ আৰু বহুত সময় লাগিব এইখিনিকে দেখুৱালোঁ আহিছিলোঁ এফালে নিজৰ ঘৰখনলৈ আহোঁতে দেখিলোঁ ঘৰৰ ওচৰৰ মামী এজনীক লগ পালোঁ মামীয়ে তাঁত বৈ আছে গতিকে গুচি আহিলোঁ তাঁতৰ শালখন আপোনালোকক দেখুৱাওঁ বুলি অসমীয়াৰ পৰম্পৰাগত তাঁতৰ শাল এইখন শালক কয় মাটিশাল আৰু এইখনতে বয় ধুনীয়া ধুনীয়া কাপোৰ বয় আমাৰ অসমীয়া শিপিনীসকলে বয় পিন্ধে আপোনালোকক দেখুৱালোঁ